নমস্কাৰ স্বাগতম জনাইছো আজি মোৰ অন্য এটি ভিডিঅ' লৈ আপোনালোকক আজি যাওঁচোন বলক আমাৰ ধান খেতি কৰা পথাৰখনলৈ সদায় মই বাৰীৰ ভিতৰৰ আমাৰ ঘৰৰ বাৰীৰ ভিতৰৰ বস্তুবিলাকে দেখাই থাকো আজি পথাৰখনো চাওঁ গৈ বলক ইয়া গাঁৱৰ মাজে মাজে আমি পথাৰলৈ গৈ আছো ইয়া পথাৰখন পাইছোহি আৰু আমাৰ পথাৰলৈ বহু দূৰ হয় এই দুখন পথাৰ পাৰ হৈহে আমাৰ পথাৰ পামগৈ সেইকাৰণে আমাৰ গাঁৱৰ মানুহবিলাকৰ খেতি কৰিবলৈ বহুত কষ্ট হয় মোৰ ভিডিঅ'টো চাই যদি ভাল পায় প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ নতুন চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব আৰু নতুনকৈ যিসকলে চাইছে তেওঁলোককো অনুৰোধ কৰিছোঁ যদি ভিডিঅ'বিলাক ভাল পায় তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে এতিয়ালৈকে কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব এয়া আমি পথাৰৰ মাজে মাজে খোজকাঢ়ি আমাৰ পথাৰলৈ আহি আছোঁ এয়া আমি শাওণৰ পথাৰত সেউজীয়াৰ মাজে মাজে খোজকাঢ়ি আহি আছোঁ এইফালে এয়া কঠীয়া পাৰি থৈছে কথা ভাবিলেই জানা জোনাক উপচি পৰে এইফালে কেনেকৈ কঠীয়া ফেৰা পাতিছে চাওকচোন
গাঁৱলীয়া পথাৰত তেনেকৈ থাকে মানুহ। যেনে তেনে শেষ কৰিলোঁ, কাৰণ আজি ৰ'দটো মানে ইমান চোকা নহয়। ৰ'দটো মাজে মাজে দিয়ে, মাজে মাজে নাইকিয়া কৰে। ইমান কাম কৰ ডেইলি, পইচাটো কি কৰিছ? সেইটোৱে মেইন কথা। এইফালে এয়া তিয়কনৰ কাষতে আমাৰ ঘৰৰ গৰুহাল বান্ধি থৈছে। বেছি বেয়া পাই ন বুধ কি কাৰণত বেয়া মোৰ লগত অহা পেহীজনী কেনেকৈ জোকাইছে দেখিছেনে? 5 কুড়ি দিলে 100 কুড়ি হ'ব, 7 কুড়ি দিলে 5 কুড়ি হ'ব। হে ন 1000 কৰি পোৱা পইচাটো মোক জমা দি দিব পাৰিব নাই? চলিবলৈ হৈছে পুলিচ হেৰি কম নাই বলবি না रोजे 100 হলো মাহে 3000, एक বছর कितना हजार हो जाए? इसलिए तोर पेटे दे के भाई न की हां पेटे पे खाए हैं हां चली ए नहीं एकदम इतना मनुष्य तो हमके बोलते रहले पुणे से शादी হবে নি की बोलेगी कोनो যদি বলবি তখন বাকি আমি নিয়ে আসতে পারি। ও শাদি কৰিম বুলি কৈছে, যাব নাই? कोट बार भाते हैं कोट बार भाते কেলে নাকি सिंगुरा से आरो बेसी सिंगुरा शादी করার জন্য লই যাবে सिंगुरा के बेसी তুই যদি বলবি বল জানলে তেতিয়া আপোনাক হাজিৰা কৰিবলৈও নিদিয়ে। হ্যাঁ পর্দার ভিতরে ঢুকে থাকে हां कहां ঢুকে মানুষ দেখি हजार खुदानी साजब কি বেয়া হি एक देखा जन्मदिन এ আগে নাই বললি কেন তুই আমাৰ কালি চদা ৰুলে এটা কোনে হাল বাকি হেৰি হাফ খাবিনে ফুল খাবি? এতিয়া ৰুই মেলি হৈ গ'ল, যিহেতু ঘৰলৈ ভ্ৰমণ কৰিছোঁ আৰু আকৌ কিমান দূৰ খোজকাঢ়ি কাঢ়ি এই ৰ'দত ঘৰলৈ যাব লাগিব। নমৰো জীয়াই থাকিম। শুকান পথাৰ সেইফালে হেৰি পথাৰ উঠাল নহয়, এতিয়া আপোনাক উঠাই দিওঁ আকৌ। এই আমাৰ একদম মানে আমাৰ হালোৱা পথাৰ গাঁৱৰ বিখ্যাত খেতিয়কজন দেই, বিখ্যাত বিখ্যাত। ইমান ৰ'দ আজি ন? এয়া তিয়ক নগাজনৰ কাষে কাষে আমি ঘৰলৈ আহি আছো। এয়া তিয়ক নৈ পাৰ হৈ আহি আমি নগাজন নামঘৰত উভতিছো ঘৰলৈ। আপোনালোকক সদায় আমাৰ ঘৰৰ বাউণ্ডেৰীত চাৰিবেৰৰ মাজত থকা বস্তুবিলাকে সদায় দেখাই থাকোঁ। আজি সেইকাৰণে ভাবিলোঁ আজি আমাৰ পথাৰখনো দেখাই দিওঁ আপোনাক। আজিৰ ভিডিঅ'টো তেন্তে ইমানতে সামৰণি মাৰিলোঁ। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই যদি ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কেনেকুৱা পালে তলত কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।